যিখন বিশ্ববিদ্যালয় ডক্টৰ ভূপেন হাজৰিকা দেৱে জিলিকাব লুইতৰে পাৰ বুলি কৈছিল আজি সেইখন বিশ্ববিদ্যালয়তে কোনোদিনে নোহোৱা নুপুজা ঘটনা সংঘটিত হ'বলৈ ধৰিছে অতি দুখ লগা বিষয় যে গুৱাহাটী বিশ্ববিদ্যালয় ভাইচ চেঞ্চেলৰ গৰাকী কাৰ্যকাল শেষ নহওঁতে আমি আন এগৰাকী ভাইচ চেঞ্চেলৰক নিযুক্তি দিয়া দেখা পাইছো আচলতে সচেতন নহলে ইতিমধ্যে গম পাইছে যে এয়া হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ শক্তি প্ৰদৰ্শন ইউনিভাৰ্চিটি হৈছে এখন অটনমাস বডি য'ত ইউনিভাৰ্চিটিৰ লগত জড়িত হৈ থকা সকলো ব্যক্তিয়ে খোলা মনেৰে চিন্তা কৰিব পাৰে কিন্তু এতিয়া অসমত আমি দেখিছো যে চৰকাৰৰ যদি আপুনি তল্যমৰ্দন নকৰে তেনেহলে আপুনিও সন্মুখীন হ'ব পাৰে অপমানৰ বিজেপি অহাৰ দিনাৰ পৰাই ভাৰতৰ সকলো বিশ্ববিদ্যালয় গেৰুৱাকৰণ কৰা বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা চলোৱা হৈছে এয়া ইনডাইৰেক্টলি হৈছে বা ডাইৰেক্টলি হৈছে কিন্তু আমি আমাৰ অসমত এতিয়া দেখিছো যে গেৰুৱাকৰণৰ লগত হিমন্ত বিশ্ব শৰ্মাকৰণো আৰম্ভ হৈছে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰে পূৰ্বৰ দৰে যে ইউনিভাৰ্চিটিৰ লগত জড়িত কোনো ধৰণৰ কথা তেওঁ নাজানে বা তেওঁক জনোৱা হোৱা নাই কিন্তু সকলো সময়তে ভোকেল মুখ্যমন্ত্ৰী গৰাকী নিজে এজন আইনৰ ছাত্ৰ আছিল তেওঁ এই কথা হয়তো ভালদৰে জানে যে ইউনিভাৰ্চিটি এখন অটনমাস বডি হয় ইউনিভাৰ্চিটি এটা অটনমাস বডি হয় আৰু অটনমাস বডিৰ নিজস্ব কিছুমান নিয়ম আছে আৰু ভাইচ চেঞ্চেলৰ নিযুক্তিৰ ক্ষেত্ৰত এইবাৰ সেই ৰুলসমূহ ভাইলেট কৰা হৈছে ইয়াৰ পৰাই গম পোৱা যায় যে এতিয়া অসমত বিশ্ববিদ্যালয় আৰু বিদ্যালয়সমূহ হিমন্ত বিশ্ব শৰ্মাকৰণ কৰাৰ এটা আৰম্ভণি হৈছে